নমস্কাৰ, মই দীপ সিঙে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপ আছামিজ অল চেনেলটোলৈ। আজি মই উপস্থিত হৈছোঁ ডিব্ৰুগড় জিলাৰ চকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা ডিব্ৰুগড় বাণিজ্য মেলাত। গতিকে আহক আপোনালোকৰ সকলো পৰিৱেশটো মই ভিতৰত দেখাম। গতিকে আহক ভিডিঅ'টো সোমাই দেখিব আপোনালোকে সোমাই দেখিব পানী পৰি উঠিব ইয়াতে। মধুৰভাৱে সজাই থৈছে, কি ধুনীয়াকৈ ইয়াত সজাই থৈ দিছে আপোনালোকে। এজন লগ পাইছোঁ, এজনে আমাৰ ইয়াত বৰ্তমান গোটেই পৰিচালনা দায়িত্বত আছে। কোৱাইডৰ লগত আহিছোঁ। হয়, আপোনাৰ নামটো? নৰেশ্বৰ দাস। অঁ হয়, ঠিক আছে। অসমীয়া কাপোৰৰ যোৰা দোকানখন দেখিছে, সুন্দৰকৈ সজাই থৈ দিছে। বাইদেউগৰাকী হয় দেই। অসমীয়া কাপোৰৰ যোৰা দোকানখন দেখিছে, সুন্দৰকৈ সজাই থৈ দিছে। বাইদেউগৰাকী হয় দেই। মেলা এক সুকীয়া মৰ্যাদা আছে, যিহেতু জনজাতীয় খাদ্য। মেলা বুলি ক'লে সাধাৰণতে আমি গাহৰিৰ পৰা খুব প্ৰিয় হিচাপে আমি ভাবোঁ। বৰ্তমান তেওঁ জ্বলাই আছে, আহি আপোনালোকে দেখি পাব। প্ৰথম গেটৰ পৰা সোমাই আহিয়ে আপোনালোকে বাওঁ চাইডে ঘূৰিলে এই বিপণীখন পাব। গতিকে সকলোকে এবাৰ খাবলৈ অনুৰোধ জনাইছোঁ দেই। মধুৰভাৱে জ্বলি আছে জুই। হয় হয়, ঠিকে ঠিকে ঠিকে। হয়, আপুনি ক'ৰ পৰা আহিছে এতিয়া? ক'ৰ পৰা আহিছে? মিলন নগৰ ন, ঠিক আছে। এই আন এখন বিপণীত আমি উপস্থিত হ'লোহি। আপোনালোকে দেখিছে ইয়াত বিভিন্ন ধৰণৰ বাঁহৰ সামগ্ৰীবোৰ সুন্দৰভাৱে সজাই তোলা হৈছে। ইয়াত বিভিন্ন ধৰণৰ বাঁহৰ কাছ দেখিছে আপোনালোকে। মই দেখুৱাইছোঁ আপোনালোকক, কাছ দেখিছে আপোনালোকে। তাৰ উপৰি আপোনাৰ বিভিন্ন ধৰণৰ সামগ্ৰী আছে, যেনে কাপ আছে, আপোনালোকে চাহ খাবলৈ নিব পাৰিব। শৰাই দেখিছে আপোনালোকে, তামোল চপ আদি বিভিন্ন ধৰণৰ কাৰ্যত আপোনালোকে ঘৰুৱা কাৰ্যত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। গতিকে ডিব্ৰুগড় চকিডিঙি খেলপথাৰত অনুষ্ঠিত হৈ থকা বাণিজ্য মেলালৈ আপোনালোকে আহিব পাৰে। ইয়াত সুন্দৰ পৰিৱেশ আছে, আপোনালোকে আহি চাবহি পাৰে। বাণিজ্য মেলা বিভিন্ন ধৰণৰ বিপণী বহিছে। আপোনাৰ একেবাৰে খোৱাৰ পৰা আৰম্ভ কৰি একেবাৰে পিন্ধালৈকে আৰু একেবাৰে সজোৱা বস্তুলৈকে আপোনালোকে ইয়াত সকলোবোৰ ইয়াতে পাব। গতিকে আপোনালোকে আহিব। দেখিছে আপোনালোকে এইপিনে গহনা আছে, বিভিন্ন ধৰণৰ গহনা। কাৰোবাক যদি গহনাৰ প্ৰয়োজন হয় গহনা দিব পাৰিব। তাৰ উপৰিও আপোনালোকে ককাই থৈ আহিছে। আপুনি ক'ৰ পাৰিছে? ক'ৰ পাৰিছে? মই এতিয়া ঘৰ আছে ন, ঠিকে আছে। এইপিনে আছে বাইদেউ আছে, বিভিন্ন ধৰণৰ মুগা সাজ, গামোচা, চোলা আদি কৰি ধুনীয়া সুন্দৰভাৱে বিকিছে বাইদেৱে। বাইদেউ ক'ৰ পাৰিছে? দুলীয়াজন আহিছে ন, ঠিকে ঠিকে। এতিয়া কেইদিন হ'ল ইয়ালৈ অহা? 9 তাৰিখৰ পৰা আছে ন, 18 তাৰিখলৈ থাকিব। গতিকে এতিয়াও সময় বহুতখিনি বাকী আছে, আপোনালোকে আহিব পাৰে। মই আৰু বিভিন্ন ধৰণৰ আৰু বহুত দেখুৱাম। ইয়াত গহনা পাব, কেঁচা সোণৰ গহনা, বিভিন্ন ধৰণৰ মণিমুকুট আপোনালোকে একদম গিফ্ট দিব পৰাকৈ আছে। আহক।